হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পাৰবিন ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি চাওক কিমান কুঁৱলী দিছে। এইফালে আমি এতিয়া ওলাইছোঁ পাঠশালালৈ বুলি, মানে পাঠশালা আজি মানে আব্বা যাব, মানে আজি ছুটিহে, সেইকাৰণে আমি আগবাঢ়ি থ'বলৈ আহিছোঁ। এয়া চাওক ট্ৰেইন আৰু মানে অলপ দেৰি পিছতে আহি পাবই, সেইকাৰণে আমি মানে ট্ৰেইন ৰখি আছোঁ। আৰু মানে আমি ফাৰ্ষ্ট মানে 1 নম্বৰত আছিলোঁ, ট্ৰেইনখন যিহেতুকে 2 নম্বৰত আহিব, সেইকাৰণে আমি 2 নম্বৰৰ ফালে আৰু ইফালে গ'লোঁ। এয়া চাওক লাহে লাহে আহি পালে, আৰু বহুত বেয়া লাগে ন, বহুত দিন থকাৰ পিছত এনেকৈ যাব লাগে। কি ক'ম আৰু, যাবতো লাগিবই ন। থৈ মেলি আহিলোঁ আৰু ঘৰলৈ বুলি এপাক আহিলোঁ, যিহেতুকে পাঠশালাৰ পৰা আৰু ঘৰ আমাৰ বেছি দূৰ নহয়। আৰু এইফালে গুৰৈ মানে হাউলিলৈ নাহে, মামাহঁতৰ ঘৰত যায়, সেইকাৰণে মানে তাইক জকাই আছোঁ যে তাই হাউলিলৈ যাম বুলি ক'লে বহুত ৰাগ উঠে, সেইকাৰণে তাই পূৰা কান্দি আছে। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ এণ্ড বাই বাই।